সুৰক্ষা কাশ্যপ ব্লগ। এই চেনেলটোৰ আজি প্ৰথম মোৰ এটা ভিডিঅ' হয়, গতিকে সকলোৱে যাতে মোৰ এই চেনেলটো আঁকোৱালি লয় আৰু মোক আগবাঢ়ি যাব। মোৰ চেনেলৰ প্ৰথম ভিডিঅ'টো তেতিয়াহ'লে এটা মিঠা ৰেচিপি, এটা চকলেট কেক হয়। ইয়াক এতিয়া আইচিং কৰিম। ডাৰ্ক চকলেট হয়, ডাৰ্ক চকলেট কেক হয়। জাষ্ট বনাইছোঁ এইটো। এতিয়া আইচিং চকলেট কেকটো 3 ভাগত কাট কৰিব লাগিব। তাৰ কাৰণে প্ৰথমতে নাইফখন গোটেই ৰাউণ্ডটো সমানে কাষটো গোটেই কাষটো এনেকৈ কাটি ল'ব লাগিব। প্ৰথমতে কাষটো এনেকৈ মাৰি ল'ব যাতে আধা কাটি ল'লেও হ'ব। তাৰপিছতে আকৌ ছেকেণ্ড পাৰ্টটো তেনেকৈ কাটি ল'ব। ছেকেণ্ড পাৰ্টটো জাষ্ট মাৰ্ক কৰি ল'লেই হ'ল। জাষ্ট মাৰ্ক কৰি পেলাই জাষ্ট মাৰ্ক কৰি ল'লেই হ'ল। গুলি সূতা এডাল এনেকৈ ল'ব। দীঘল কৰি পেলাই অলপমান কাটিবও পাৰে, নেকাটিবও পাৰে, নিজৰ কথা। এতিয়া আপোনালোকে এই যিটো মানে মাৰ্ক কৰি থোৱা চিন আছে, এই যিটো আধালৈকে আমি যিটো মাৰ্ক কৰি থলোঁ, সেই মাৰ্ক কৰা চিনটোত আপোনালোকে জাষ্ট সুমুৱাই দিব। জাষ্ট সুমুৱাই দিব। সুমুৱাই দি এই গুলি সূতাডাল জাষ্ট টানি আনিলে হৈ গ'ল। এতিয়া চাওক, একদম কেয়াৰফুলি যাতে দেখিছে কিমান ধুনীয়া হৈছে, কিমান ছফ্ট স্পঞ্জি হৈছে। তেনেকৈ যিটো আমি ছেকেণ্ড পাৰ্টটো যিটো কৰিছিলোঁ, মাৰ্ক কৰি থৈছিলোঁ, ছেকেণ্ড পাৰ্ট মাৰ্ক কৰি থৈছিলোঁ, চাওক ইমান ধুনীয়া হৈছে। গোটেইকেইটা পাৰ্ট কিমান ধুনীয়া হৈছে দেখিছে আপোনালোকে। আৰু ইভেন হৈছে, দেখিছে এইটো ইভেন হৈছে, দেখিছে ইভেন, পূৰা ইভেন হৈছে, দেখিছে এইটো পাৰ্ট দেখিছে ইভেন হৈছে। তেনেকৈ সূতা দি তেনেকৈ কৰিলে মানে তেৰা বেকা নহয়, সম্পূৰ্ণ ইভেনলি কটা যায়। আকৌ সূতাডাল দৰকাৰ যদি নহয় বন্ধ কৰি পেলাই একদম জেগাত গুলি থোৱা ঠাইত থৈ দিলে বাছ হৈ গ'ল। এতিয়াতো কেকটো মই জাষ্ট বনাই আনিছোঁ, গতিকে গৰম হৈ আছে। ফেনৰ তলত অলপ সময় থৈ দিয়ক। থোৱাৰ পিছত ইয়াৰ পিছৰ প্ৰক্ৰিয়াখিনি জনাই আছোঁ। এতিয়া যিটো কেক আমি বনাম বুলি ভাবিছোঁ, সেইটো কেকৰ ডিজাইন দিবৰ কাৰণে মই এইটো প্ৰচেছ কৰি আছোঁ। এনেই কোনো ডিজাইন নহ'লে এইখিনি প্ৰচেছ কৰিব নালাগে। মই এইটো যিটো নেক্সট ষ্টেপ কৰোঁ, এইটো কৰিব নালাগে। এনেকুৱা এই কেকতকৈ সৰু অলপ আনিখন, কাৰণ কেৰাহী সৰু অকণমানিকা কেৰাহী এটা আছে আমাৰ ইমানকণিকা, সেইটো ঢাকোন হয়। সেইটো ইয়াত মানে এইটো শ্বেপত মানে এইটো অকণমান কম শ্বেপত মানে মই পাই গ'লোঁ কাৰণে, নহ'লে আপোনালোকে কাগজেৰে ৰাউণ্ড কৰি পেলাই সেইটোও কৰিব পাৰে, যিমানটো শ্বেপ লাগে। মানে এই কেকটোৰ যিটো মিডিল পাৰ্টটো আমি কাটিছোঁ, এইটো একদম লাষ্ট লেয়াৰ, ইয়াৰ ওপৰৰ যিটো পাৰ্ট আৰু তাৰ ওপৰত এইটো পাৰ্ট, এইটো লাষ্ট লেয়াৰ, ইয়াৰ ওপৰত এইটো পাৰ্ট আৰু তাৰ ওপৰত এইটো টপ লেয়াৰটো। এতিয়া এইটো কেকৰ ওপৰ লেয়াৰটো মানে এই যিটো মিডিল পাৰ্টটো, এই পাৰ্টটোক আমি অকণমান ঠেক কৰি দিম, অলপ সৰু কৰি দিম।
এতিয়া কি কৰিব আপোনালোকে কেকটো ময়েষ্ট হৈ থাকিবৰ কাৰণে বলৈছা কেকটো ময়েষ্ট হৈ থাকিবৰ কাৰণে এইটো হ'ল চুগাৰ চিৰাপ হা ইয়াত মানে চেনি অলপমান এনেকৈ ঘুলিব বা হেৰি এটা 2 চামুচ চেনি হা ইমানকণ পানী ঘুলিব ঘুলোৱাৰ পিছতে তাতে মই ভেনিলা এচেঞ্চ দিছোঁ আৰু এইটো জাষ্ট এনেকৈ স্প্ৰে কৰিব বা চামুচ দি কৰিলেও হ'ব মোৰ তাত স্প্ৰে বটল আছিলে গতিকে স্প্ৰে কৰি দিব তেতিয়া কেকটো মানে ময়েষ্ট হৈ থাকে তাৰপিছতে মই হুইপ কৰি থৈ দিছোঁ হুইপ ক্ৰীম হয় দেখিছে হুইপ ক্ৰীম হয় আৰু এইখন অকল পেলেট নাই এতিয়া আমি কেকটো প্লেচ কৰিম এইখনত কেকটো এইখনত আৰু এখন ৰোলাৰ ট্ৰেখনৰ ওপৰত এনেকৈ ৰাখি ইয়াত অকণমান হুইপ ক্ৰীম লগাই লৈছোঁ যাতে কেকটো ধুনীয়াকৈ প্লেচ হৈ থাকে এতিয়া কি কৰিম যিটো আমাৰ একদম আপাৰ পাৰ্ট আছিলে যিটো এইটো দেখিছেনে আপাৰ পাৰ্ট এই যিটো আপাৰ পাৰ্ট আছিলে সেইটো সদায় তলত যাব তলত আহিব আৰু ইয়াত লেয়াৰিং চকলেট মোল্ড কিনিবলৈ পায় তাৰপিছতে য'তে চকলেটৰ কেক বনোৱা য'ত মানে কেক বনোৱা সামগ্ৰীবোৰ য'ত পায় ত'তে এইটো কিনিবলৈ পায় গতিকে এইটো কেনেকুৱা লাগে জানে কেনেকুৱা লাগে কাৰ নিচিনা লাগে ভাইটি মিল্কী বাৰ য়েছ এই মিল্কী বাৰ নিচিনা লাগে খাই পেলাই দেই মই খাই চালোঁ অকণমান তাৰপিছতে একচুৱেলি কি জানে মই কোনো এইবিলাক প্ৰফেচনেল ক'তো শিকা নাই দেই এই নিজে কৰিছোঁ তাৰপিছতে এতিয়া এয়া চাওক এয়া এনেকৈ চুৰি এখন লৈ পেলাই পূৰা দি দিব আৰু নহয় জাষ্ট মন আছিলে ক'তো শিকাও নাই দেই এইবিলাক এই সামগ্ৰীবিলাক লৈ আনি পেলাই নিজেই চেষ্টা কৰি আৰু এতিয়া এই ঘৰৰ মানুহকেইটা এইবিলাক আমুকৰ বাৰ্থডে নিজৰো মন যায় কৰিবলৈ নিজে ঘৰতে বোলে নাই কেক এটা বনাই দিম মোৰ ল'ৰাই আকৌ বাহিৰৰ এই হেৰি কিনি অনা কেকবিলাক খাই ইমান এটা ভাল নাপায় গতিকে সেইটো কাৰণে আৰু নিজৰো অলপমান মন এটা আছিলে গতিকে লাগি গ'লোঁ বনোৱাত আচ্ছা হ'ব আৰু এতিয়া ইয়াত বনাম আমি সেকেন্ড লেয়াৰটো যিটো সৰুকৈ কাটি থৈ দিছিলোঁ যে এই লেয়াৰটো একদম মাজত সমানে ৰ'ব তাৰ আগতে এটা কাম এটা কৰিব যাতে আমি এই যে চকলেটবিলাক যে এনেকুৱা হেৰিতে হৈ যে আছে এইবিলাক অঁতৰাই যেতিয়া ল'ম তেতিয়া কেকৰ যিটো এজ হয় সেই বস্তুটো ধুনীয়াকৈ দেখা পাম এতিয়া ইয়াত আমি এইটো একদম মিডিলত বহাই দিম দিছোঁ বুজিছেনে ন একদম মিডিলত ধুনীয়াকৈ বহাই দিম কোনো কথা নাই তাৰপিছত এতিয়া এইটো আপোনাৰ তেনেকৈ চকলেট লৈ পেলাই এইটো হেৰি লৈ পেলাই ক্ৰীম লৈ পেলাই আচলতে কি জানে শিকাৰ যেতিয়া মানুহৰ আগ্ৰহ থাকে মই আজিলৈকে ক'বলৈ গ'লে তাৰ বাহিৰে এইবিলাক ধৰ হাতৰ বিদ্যা মোৰ মায়েও যথেষ্ট আগতে এইবিলাক কাটিং নিটিং বা হাতৰ কাম হাতৰ চিলাই এইবিলাকতো চববিলাক মাতৃয়ে নিজৰ জীয়েকক শিকায় নিজৰ ছোৱালীজনীক শিকায় সেইখিনি আছিলেই মা পিনৰ পৰা আৰু পাপাই আগতে খুব ধুনীয়া আৰ্ট কৰিছিলে পৰ্ট্ৰেইটবিলাক বনাইছিলে মানুহৰ পাপাই এসময়ত যেতিয়া মানে পঢ়ি আছিলে বহুত কষ্ট কৰি পঢ়িছিলে গতিকে যেতিয়া ইঞ্জিনিয়াৰিং পঢ়ি আছিলে তেতিয়া পাপাই নিজে পাপাই ক'তো শিকা নাই নিজে এইবিলাক মানুহৰ পৰ্ট্ৰেইটবিলাক আঁকিয়ে
আঁকি পেলাই মৰা মানুহবিলাকৰ বা যিকোনো আৰু মানুহৰ পৰ্ট্ৰেটবিলাক আঁকে, আঁকাৰ পাছতে ফটোবিলাক আঁকে, আঁকাৰ পিছত এইবিলাক বেচিছিলে, বেচি পেলাই তেনেকৈ পকেট মানি উলিয়াইছিলে। কোনো শিকা নাছিলে দেখোন। গতিকে এইটো তেনেকৈ এতিয়া আকৌ চকলেট মোৰ, গতিকে সেইবিলাকৰ পৰাই কিজানি মোৰ অলপমান এনেকুৱা ধৰক ক্ৰিয়েটিভিটি বোলা বস্তুটো আহিছে চাগে, মই সেইটো বিশ্বাস কৰোঁ। কাৰণ মই কোনো ধৰণৰ কোনটো বস্তুৱে এতিয়া নতুনকৈ আজি ফাৰ্ষ্ট চেনেল আপোনালোকে গম পাই থাকিব, চেনেলৰ ফাৰ্ষ্ট ভিডিঅ' গতিকে আপোনালোকে গম পাই থাকিব যে মই ধৰক মোৰ যিখিনি মই ক্ৰিয়েটিভিটিখিনি আপোনালোকক মোক দেখুৱাই থাকিম। আৰু যিখিনি কৰিছোঁ জীৱনত এতিয়ালৈকে চব মানে খুব শিকা নাই, নিজে আৰু ভাল হয় বেয়া হয়, বহুত বেয়াও হয়, বেয়া হোৱাখিনি কোনেও গম নাপায়, পেলাই দিওঁ। গতিকে সেয়া আৰু এয়া চকলেট আকৌ এইটো ছেকশ্যনটো আকৌ এনেকৈ চকলেট দি দিব মাজে মাজে। কিন্তু চকলেটটো বহুত হাৰ্ড হয় আৰু হাতখন কাটাৰ চান্সটো বেছি, পিছলি যায়। আচ্ছা এতিয়া দিলোঁ। তাৰপিছতে এতিয়া আমি একদম টপ লেয়াৰটো, যিটো একদম শেষৰ যিটো লেয়াৰ হয়, এইটো দেখিছে একদম হেৰিৰ যিটো শেষৰ লেয়াৰ, এই শেষৰ লেয়াৰটো ইভেন হয়, দেখিছেনে একদম সমান টাইপ হৈ থাকে। গতিকে ইয়াক ধৰক ওপৰত দিলে কেকটো মানে ছেটিং কৰিবলৈ ভাল। গতিকে এই লেয়াৰটো সদায় টপ ওপৰত হ'ব। গতিকে এইটো লেয়াৰ কেকটো গম পাইছেনে কেনেকুৱা হ'ব? ভাল লাগিছে? এইটো এয়া শ্বেপটো জাষ্ট আহিছে আৰু। গতিকে এই বস্তুটো যদি এতিয়াতো মাজৰ লেয়াৰটো হেৰি হৈ গ'ল ন, সৰু হৈ গ'ল। গতিকে এই বস্তুটো এই এনেকৈ পেলেট নাইফখন এইটো চাইডে অলপ কমি আছে। গতিকে সমান কৰিবলৈ এই পেলেট নাইফখনৰ ইউজ কৰিব পাৰে যাতে সমান। এতিয়া কি কৰিব, ইয়াত এইটো পাৰ্টটো অলপ হাৰ্ড হয় দেই, এই পাৰ্টটো অলপ হাৰ্ড হয়। গতিকে ইয়াত ঠিকছে চুগাৰ চিৰাপ এগালমান দি দিয়ক। এতিয়া একদম ওপৰৰ পাৰ্টটো এতিয়া এইটোক কয় ক্ৰাম কোটিং বুলি, এইটোক কয় ক্ৰাম কোটিং। রই রই তোমাকে বই বই যাবগে, কৈ কৈ কাষতে কাষতে, গৈ গৈ পাম যেন গাই গাই গাওঁতে চাই চাই। এয়া চাওক, মোৰ কেক ৰেডি হৈ গ'ল। আচলতে কি জানে, কাইলৈ মোৰ ভাগিনজনীৰ জন্মদিন, সেই উপলক্ষে কেকটো বনোৱা হৈছে। গতিকে আপোনালোকে কমেণ্টত জনাব দেই। এয়া আমি ইভিনিং ৱাক কৰিবলৈ আহিছোঁ। এনেই আৰু লকডাউন বুলি ক'লৈকো ওলাই যাব নোৱাৰোৱেই আজিকালি, বাহিৰলৈ ওলালেইতো কৰোণাই পায়। গতিকে মাস্কখন লৈ আহিছোঁ এয়া, কিন্তু মাৰা নাই, ফ্ৰেছ এয়াৰ ল'ব বিচাৰিছোঁ অলপমান। এইখিনিত কোনো মানুহ নাই ওচৰে পাঁজৰে এতিয়া, সেইটো কাৰণে অলপ ফ্ৰেছ এয়াৰ লওঁ, নহ'লে মাস্ক মাৰিলেতো উশাহে ল'ব নোৱাৰি। ৰাস্তাটোত খোজকাঢ়িবলৈও দিগদাৰ,
যিহে গাড়ী মটৰ হুলস্থুল। কিন্তু বৰ ধুনীয়া লাগে প্ৰকৃতিখন এইখিনি সময়ত, কিমান যে সেউজীয়া হৈ থাকে। মোৰ বৌ, সেয়া দাদা, আমি কভিডকালীন পৰিস্থিতিত ডিষ্টেন্স মেইনটেইন কভিডকালীন পৰিস্থিতি। এতিয়া কথাটো হ'ল যে মোৰ ককাইদেৱে কৈছে যে মাস্ক নিপিন্ধা ওলাইছ। আমি ঘৰত বহি আছো কাৰণে মাস্ক পিন্ধা নাই। কৈ দিয়া মাস্ক পিন্ধা নাই। মাস্ক নিপিন্ধিলে কি হ'ব? কৰোণা মানে গুচি যাব। এয়া দিনটোৰ এতিয়া কৰ্মব্যস্ততাৰ পিছত এতিয়া ল'ৰাকে এতিয়া পঢ়াব লৈছে। ল'ৰাই পঢ়ি আছে মোৰ। হাই কৈ দিয়া। হাই এতিয়া পঢ়ি আছে, হোমৱৰ্ক কৰি আছে। অনলাইন ক্লাছবিলাক হয়তো আজিকালি, গতিকে হোমৱৰ্ক দিয়ে মিছে। এতিয়া হোমৱৰ্ক কৰি আছে। এতিয়া আজিলৈ বিদায়। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটোৰ লগতে টিপি দিব। তেতিয়া মই আপোনাৰ যেতিয়া নতুন যেতিয়া ভিডিঅ' দিওঁ তেতিয়াহ'লে আপোনালোকে পাই যাব। আৰু কি ক'ম, সকলো সুস্থ থাকক, ঘৰতে থাকক, জ্যেষ্ঠজনৰ লগতে নিজৰো খেয়াল ৰাখক, ভালকৈ খাওক। সেয়াই আৰু আজিলৈ আহোঁ তেতিয়াহ'লে।